আগতে এজাহাৰ দিয়া কথাটো কবি কিয় আহিছোঁ তাৰপিছত প্ৰসংগখিনি আগৰ পৰা টানি কিনে লাষ্টলৈ আমি আজি গোৱালপাৰা সদৰ থানাত উপস্থিত হৈছোঁ। আজি এখন এফআইআৰ দিলোঁ বিখ্যাত ইউটিউবাৰ যাৰ পৰিচয় এজন ইউটিউবাৰ মুস্তাফিজুৰ ৰহমান তেওঁৰ এগেইনষ্টত আমি এখন এফআইআৰ দিয়া হ'ল আৰু ইয়াৰ কাৰণটো হ'ল এটা ইউটিউব চেনেল জ্যোতিৰ্ময় যে গুৰুং নামৰ এটা ইউটিউব চেনেল আছিলে সেইটো 1,95,000 ছাবস্ক্ৰাইবাৰ সেই চেনেলটো কিবা কাৰণত ডিলিট হৈ গৈছিল। ডিলিট হৈ যোৱাৰ পিছত এই মুস্তাফিজুৰ ৰহমান নামৰ ইউটিউবাৰজনে কৈছে যে মই চেনেলটো ঘূৰাই আনিব পাৰিম, মোক পইচা দিব লাগিব। তেওঁ কৈছে ঠিক আছে, তেওঁৰ পৰা 46,000 টকা লৈছে। লোৱাৰ পিছত চেনেলটো তেওঁ ৰিকভাৰ কৰিলে, কিন্তু ৰিকভাৰ কৰি কি কৰিলে তেওঁৰ চেনেলটোৰ নামটোই চেঞ্জ কৰি দিলে। প্ৰবঞ্চক মানে এটা মানে বিৰাট ডাঙৰ অপৰাধ আৰু চেনেলটোৰ নামটো চেঞ্জ কৰি এতিয়া চেনেলটোৰ নাম হ'ল আমাৰ এই ৰবিনা মিউজিক কোম্পানী। এই ৰবিনা মিউজিক কোম্পানী নামৰ এটা চেনেল এতিয়া সেই চেনেলটোকে যিবিলাক ভিডিঅ' আছিল আমাৰ সেইবিলাক প্ৰাইভেট কৰি দিলে। আগৰ চেনেলটো কি নাম আছিল? জ্যোতিৰ্ময় যে গুৰুং। আগৰ চেনেলটোৰ নাম আছিল জ্যোতিৰ্ময় যে গুৰুং, বৰ্তমান চেনেলটোৰ নাম হৈছে ৰবিনা মিউজিক কোম্পানী। সেই একেটা চেনেলে তেওঁ চেঞ্জ কৰি দিলে, মেইল এড্ৰেছ চব চেঞ্জ কৰি দিলে। এতিয়া চেঞ্জ কৰাৰ পিছত এতিয়া তেওঁ ভিডিঅ' আপলোড কৰি আছে। আজি 1 মাহ হ'ল ভিডিঅ' আপলোড কৰা, 6টামান ভিডিঅ' দিছে আৰু সেই ভিডিঅ'টো কি কৰিলে এতিয়া তেওঁ চলাই আছে, তাৰ পৰা কিবা এটা আৰ্ণ কৰি আছে। এতিয়া যেতিয়া সেই চেনেলটো খুজি আছে তেতিয়া তেওঁ নিদিয়ে, এতিয়া আকৌ ব্লেকমেইল কৰি আছে, মোক টকা লাগিব, 10,000 দিয়ক, 20,000 দিয়ক, এনেকুৱা টকা খুজি আছে। আৰু এটা কথা জানিব পাৰিছোঁ, এই মুস্তাফিজুৰ ৰহমান ইমান ডাঙৰ অপৰাধী, তেওঁ পক্সো কেছত যৌন নিৰ্যাতন আদি কৰি বিভিন্ন কেছত তেওঁ গুণ্ডা, এই লোকেল গাঁওসমূহত গুণ্ডামি কৰি মানুহক মানে ধমকি দি থাকে। পক্সো কেছত তেওঁ নিজৰ জেলতো গৈছে। গতিকে এনেকুৱা এজন অপৰাধ বাৰে বাৰে এই আৰক্ষীৰ পৰা কেনেকৈ হাত সাৰি যাব পাৰে? ইয়াৰ পিছত কোনো তৃতীয় পক্ষ জড়িত হৈ থকা যেন আমাৰ অনুভৱ হয়। এই তৃতীয় পক্ষজন কোন তেওঁক ইমিডিয়েট ওলাব লাগে। আৰু এটা কথা, আজি আমি গোৱালপাৰাৰ সদৰ থানাত আহিছোঁ, অচিজনৰ ইমান বেয়া ব্যৱহাৰ তেওঁক আমি ভালদৰে কৈছোঁ, ছাৰ এনেকুৱা ঘটনা হৈছে। কয় মোৰ লগত সময় নাই, মই আপোনালোকৰ কাম চাব নোৱাৰোঁ, মই এইটো এজাহাৰটো দি যাওক, মই চাই ল'ম। মই ক'লোঁ যে এজাহাৰখন লিখি দিয়ক, আপোনালোকৰ থানাৰ মানুহ আছে। কয় নহয় আমাৰ থানাত মানুহ নাই নহয়, এফআইআৰ দিয়া। মই ক'লোঁ ছাৰ CM ছাৰে যোন এটা নিৰ্দেশ আছে যে থানাত এজাহাৰ এতিয়া আমি মানুহে লিখিব নালাগে, তেতিয়া আৰক্ষীয়ে কোনোবাই লিখিব। কয় নাই CM ক'লে হ'ব নেকি, আমি CMৰ কথা কিয় মানিম? এনেকুৱা এজন OC ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া CMৰ কথা নামানে। গতিকে তেওঁক মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, যি আমাৰ ধৰি লওক আমাৰ SP গোৱালপাৰা, মই কৈছোঁ অলৰেডি SP ছাৰক মই ফোন কৰি জনালোঁ কথাটো, তেওঁক মই আহ্বান জনাইছোঁ এই OCজনক ইমিডিয়েট ট্ৰেন্সফাৰ দিব লাগে, তেওঁক মানিকাছাৰলৈ পঠাই দিয়ক। তেওঁ গোৱালপাৰাত থকাৰ কোনো যোগ্য নাই, এনেকুৱা OC আমাক এই গোৱালপাৰাত নালাগে। আৰু মই ৰিকুৱেষ্ট কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেই বিষয়টো যাতে তৎকালীনভাৱে চাই এই মানুহজনক ইমিডিয়েট এৰেষ্ট কৰি, যিটো অখিলঞ্জীয়া মানুহে আজি খিলঞ্জীয়া আমাৰ ল'ৰা, আমাৰ ৰাভা ল'ৰা আছে ইয়াত জড়িত, বড়ো ল'ৰা ছোৱালী জড়িত হৈ আছে, গাৰো ল'ৰা ছোৱালী জড়িত হৈ আছে, আমাৰ খিলঞ্জীয়া সূত্ৰৰ ল'ৰা ছোৱালী ইউটিউব চেনেলটোত জড়িত হৈ আছে। গতিকে খিলঞ্জীয়া মানুহৰ পেটত লাট মাৰি অখিলঞ্জীয়া মানুহে তেওঁৰ ভোগ মানে লৈ থাকিব, ইয়াৰ আমি কেতিয়াও সহ্য নকৰোঁ। মই তেওঁলোকক 2 দিন সময় দিলোঁ, মুস্তাফিজুৰ ৰহমানক 2 দিন সময় দিলোঁ, আৰক্ষী বিষয়াকো আমি 2 দিন সময় দিছোঁ যে ইমিডিয়েট এৰেষ্ট কৰি মুস্তাফিজুৰ ৰহমানে এই গোটেই চেনেলটো ঘূৰাই দিব লাগে, যিখিনি টকা লৈছে তেওঁ ঘূৰাই দিব লাগে। অন্যথা কিন্তু গোৱালপাৰাত যদি আইন বিঘ্নিত হয়, আইন শৃংখলা যদি বিঘ্নিত হয়, ইয়াৰ দায়ী কিন্তু সম্পূৰ্ণ গোৱালপাৰা আৰক্ষী হ'ব, গোৱালপাৰা আৰক্ষী প্ৰশাসন হ'ব। কিমান টকা লৈছিল পূৰ্বতে? 46,000 টকা। তাৰপিছত আকৌ লৈছিল নেকি? আকৌ বিচাৰি আছে, কিন্তু দিয়া নাই। নিদিয়াৰ ফলত আজি মোক জনোৱাৰ, মই সদৌ অসমটোৰ ছাত্ৰ নেতা সভাপতি হিচাপে মই নিজে আহিছোঁ, গোটেই কথাখিনি মই জানি বুজি সেইকাৰণে এফআইআৰখন দিবলৈ মই আজি আহিছোঁ। গতিকে এই থানাৰ পৰিৱেশটো দেখি মই নিজে হতভম্ব। এনেকুৱা পৰিৱেশ মই কেতিয়াও ক'তো থানাত পোৱা নাই। ইমান আৰক্ষী বিষয়া লগ পাইছোঁ, ইমান ভালকৈ কথা পাতিছোঁ, আমি চবৰে লগতে মিলা প্ৰীতিৰে আমি সংগঠনসমূহ চলাই আছোঁ। এনেকুৱা এটা ৰুড ব্যৱহাৰ আৰক্ষী বিষয়া আমাক নালাগে। জানিব পৰা মতে নাৰী নিৰ্যাতন, শিশু নিৰ্যাতন, এনেকৈ গোটেই জঘন্য কাণ্ডবিলাকত এই মুস্তাফিজুৰ ৰহমান জড়িত হৈ আছে। নাৰী নিৰ্যাতনৰ পৰা আৰম্ভ কৰি পক্সো এক্টত তেওঁ জেলত গৈছে, গুণ্ডামি কৰি আছে, মানুহক ধমকি দি আছে, এনেকুৱা টকা লুটি তেওঁ এটা ধনবান্ত হৈছিল। কিন্তু আজিৰ সময়ত ধনবান্ত কি হ'ল আমি নাজানো। আজি তেওঁ লুপ্তপ্ৰায় প্ৰাণী, আমি এতিয়া ফোন কৰিলেও তেওঁক নাপাব। আপোনাৰ তেওঁ 10টা নম্বৰ আছে, 10টা। এই 10টা এটা নামৰ 10টা চিম কেনেকৈ ল'ব পাৰে? এনেকুৱা অপৰাধ মানে তেওঁ অপৰাধী কৰি আছে। গতিকে এনেকুৱা অপৰাধীক ইমিডিয়েট এৰেষ্ট কৰিব লাগে, তেওঁৰ এগেইনষ্টত একশ্যন ল'ব লাগে, আৰু তেওঁৰ লগত কোন মানুহ জড়িত হৈ আছে এইবিলাক ওলাব লাগে।